L2 LXI মডেল হয় এটো আপোনাৰ 80000 দিলে আপোনাক দি দিব পাৰিম only 80000 80000 টাকা 80000 টাকা আপুনি 80000 দিয়ক গাড়ী লৈ যাওক আমাৰ এটোৱে হেৰি যে মানুহ এজনে বিচাৰে গাড়ী এখন ল'বলৈ আমি যে তেখক দি পেলাই তেখৰ মনটো শান্তি কৰিব পাৰো হেতুৱে আমাৰ মানে ইচ্ছা আৰু আজি আপোনাক 80000 ত গাড়ী দি দিম 80000 কিমান দিব লাগিব এটো আপোনাৰ 150 তুলাই যাব আপোনাৰ চেনেলৰ শো যদি আহে আপোনাৰ অন টেবল 10000 ডিসকাউন্ট আপোনাৰ নাম ক'ব লাগিব আপোনাক সাবস্ক্ৰাইব কৰা থাকিব লাগিব 80000 আহি যাব 80000 টাকা যদি থাকে আপোনাৰ হাতত 80000 টাকাত আপুনি এখন ওলাই লৈ যাব পাৰে 1 লাখত ওলাই যাব এখন 1 লাখত ওলাই যাব এটো আপোনাৰ 2018 আলফা মডেল আপোনাৰ 120 ওলাই যাব এই কোম্পানীৰ লগোৱা হেৰিটো এতিয়ালৈকে উঠা নাই যদি আপুনি কম দামত সেকেন্ড হ্যান্ড গাড়ী বিচাৰিছে তেন্তে আপুনি আহিব লাগিব নগদ থকা এনি মটৰছলে এনি মটৰছত খুবেই কম দামৰ গাড়ীসমূহ ৰখা হৈছে আমি আজি আহিছোঁ নতুন ভিডিঅ' লৈ পেলাই ইয়াত যিসমূহ গাড়ী ৰখা হৈছে সকলোবোৰ দেখুৱাই যাম যদি আপোনাৰ গাড়ী পচন্দ হয় ইয়াত জানিম এক্সচেঞ্জ হ'ব নে নাই ফাইনেন্স হ'ব নে নাই সকলোবোৰ তথ্য জনাই যাম যদি পচন্দ হৈ যায় গাড়ী আপুনি এতিয়াই কণ্টেক্ট কৰিব পাৰে নাম্বাৰসমূহ দিয়া হৈছে স্ক্ৰীনত যদি কণ্টেক্ট কৰে আমাৰ চেনেলৰ নাম ক'বলৈ একেবাৰে নাপাহৰিব আপুনি আমাৰ চেনেলটোৰ নাম ক'লে আপুনি 10000 টকা পৰ্যন্ত ইয়াত ডিছকাউণ্ট পাই যাব আৰু ইয়াত যদি আপুনি গাড়ী লয় আপুনি একদম ভেলুৱেবল গাড়ী কম দামত গাড়ী আপুনি ইয়াত 80000ত গাড়ী আছে বুলি আমি গম পাইছোঁ যদি আপুনি 80000 টকা লৈ আহে আপুনি ইয়াত 80000 টকাটো গাড়ী কেছ টকা দি ওলাই লৈ যাব পাৰে গতিকে দেৰি নকৰোঁ বেছি আহক ভিডিঅ'লৈ আগবাঢ়ো তোমাৰ ভাল নামটো জনাবা আৰু ডিলাৰখনৰ পাৰফেক্ট এড্ৰেছটো মোক জনাই দিবা নমস্কাৰ মোৰ নাম মোহাম্মদ আজাহাৰুদ্দিন আমাৰ ডিলাৰখন আছে আপোনাৰ নগাঁও ঢিংগেট নিয়াৰ বাই ডিউকেৰ হস্পিটেল ডিউকেৰ হস্পিটেলৰ ওচৰতে আছে ইয়াৰ মই সুধিব বিচাৰিছোঁ ইয়াৰ এক্সচেঞ্জৰ সুবিধা আছে নে নাই এক্সচেঞ্জ সব আছে এক্সচেঞ্জ হৈ যাব ফাইনেন্স হৈ যাব অল আছাম ফাইনেন্স হৈ যাব সুধিব বিচাৰিছোঁ আজি কিমান দামৰ গাড়ী একদম সৰ্বনিম্ন কিমান দামৰ গাড়ী দেখাবা আজি আপোনাক 80000ত গাড়ী দি দিম 80000ত গাড়ী দি দিম অনলি 80000 গাড়ী দি দিম হাইয়েষ্ট কিমান যাব হাইয়েষ্ট আপোনাৰ 5 লাখ আছে 6 লাখ আছে বেছিভাগ গাড়ী আছে না বেছিভাগ গাড়ী পাই বেছি দেৰি নকৰোঁ গাড়ীসমূহলৈ আগবাঢ়ো আজি কোনখন দেখাব নিশ্চয় ফাৰ্ষ্ট এইখন চাব পাৰে আপোনাৰ এইখন আপোনাৰ 2011 মডেল 2011 মডেল 4 পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং VXI মডেল হয় ইয়াত আপোনাৰ LCD বেক কেমেৰা সব লগোৱা আছে সকলো পোৱা যাব এটা আপোনাৰ আস্কিং প্ৰাইচ হ'ব 2,10,000 2,10,000 নেগোচিয়েবল হৈ যাব এইটো ফাইনেন্স নহ'ব এইটো 2010 মডেল হয় ফাইনেন্স নহ'ব এইটো কেছত ল'ব লাগিব 10 বছৰ পুৰণা হৈ গ'ল 10 বছৰ পুৰণা হৈ গ'ল বেছি হৈ গ'ল অলপ কিন্তু কণ্ডিশ্যন একদম বঢ়িয়া কণ্ডিশ্যন আছে A1 কণ্ডিশ্যন আছে একো ধৰণৰ প্ৰব্লেম নাই ভিতৰৰ কণ্ডিশ্যন বহুতেই ধুনীয়া হৈ আছে চিট একদম বেলেগকৈ বনোৱা যেন লাগিছে একদম নিউ কভাৰ লগোৱা আছে নিউ সিট কভাৰ লগোৱা আছে ফেসিলিটি চাৰিটা পাৱাৰ উইণ্ডো পোৱা যাব না 4 পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং আছে ষ্টিয়াৰিং পাৱাৰ ষ্টিয়াৰিং হৈ যাব আস্কিং প্ৰাইচ কিমান কৈছিলা 210 কৈছিলা 2,10,000 আৰু ইয়াত নেগোচিয়েবল হৈ যাব নেক্সট গাড়ী আপোনাৰ হ'ব এইটো 2010 মডেল কিন্তু এইটো হেতুতকৈ তলৰ মডেলটো হয় এইটো আস্কিং প্ৰাইচ কিমান লাগিছে এইটো 190 এটা কিমান চলিছে ৰানিং এইটো ৰানিং আপোনাৰ এপ্ৰক্স 80-90 মান হৈ যাব আৰু যেহেতু 2010 গাড়ী এটা ভিতৰৰ কণ্ডিশ্যন চাব পাৰে খুবেই এইটো ধুনীয়া হৈ আছে খুবেই এইটোৰ চাৰিটা পাৱাৰ উইণ্ডো এইটো দুটা পাৱাৰ উইণ্ডো হ'ব এইটো LXI মডেল হয় এইটোৰ আস্কিং প্ৰাইচ কিমান কৈছিলে আকৌ কৈ দিবা এইটো 190 বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত হৈ যাব 1,90,000 টকা আপুনি এখন পাই আছে আৰু নেগোচিয়েবল হৈ যাব অন টেবল বহিলে আমি নেগোচিয়েবল কৰি দিম যদি বহে ভালেমান টকা নেগোচিয়েবল কৰি দিম কালাৰ একদম অৰিজিনেল পেইণ্ট হৈ আছে টাচ আছে কিবা টাচ নাই বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট সেইখন অৰিজিনেল পেইণ্ট এখন একদম ফ্ৰেছ হৈ আছে আপুনি আহিলে চালে নিশ্চয় চাই পেলাই আপুনি চলাই টেষ্ট ড্ৰাইভ কৰি লৈ যাব আজি আপোনাৰ নেক্সট গাড়ী এইটো ছুইফ্ট ডিজাৰ এইটো 2014 মডেল হয় পেট্ৰল ভেৰিয়েণ্ট পেট্ৰল VXI মডেল হয় 2014 মডেল ছুইফ্ট পেট্ৰল ভেৰিয়েণ্ট আস্কিং প্ৰাইচ কিমান লাগিছে এইটো আস্কিং প্ৰাইচ হ'ব আপোনাৰ 420 এইটো ফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব টায়াৰ চাব পাৰে আপুনি টায়াৰ নতুন আছে নতুন লগোৱা আছে আৰু একদম কালাৰ একদম A1 কালাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট ভিতৰত চাব পাৰে ভিতৰৰ কণ্ডিশ্যন একদম ধুনীয়া একদম পাৱাৰ ষ্টিয়াৰিং 4 পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং মানে সব হৈ যাব AC হিটাৰ সব ৰানিং আছে একো ধৰণৰ প্ৰব্লেম নাই ফিটেড একদম মিউজিক চিষ্টেম আছে কোম্পানী ফিটেড আপুনি চাব পাৰে কিমান কৈছিলে এইটো আস্কিং প্ৰাইচ 420 কৈছিলে নেগোচিয়েবল হৈ যাব ফাইনেন্স কৰিবলগীয়া হ'লে কিমান দিব লাগিব এইটো আপোনাৰ 150 ওলাই যাব 1,150 ওলাই যাব মানে 1 লাখ দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব 1 লাখ দিলে আপুনি সুইফ্ট ওলাই লৈ যাব পাৰে বহুতেই ধুনীয়া কালাৰ হোৱাইট কালাৰত আছে একদম
ফ্ৰেছ কালাৰ হৈ আছে আপুনি যদি চুইফ্ট ল'ম বুলি ভাবিছে মাইলেজৰ কাৰণে ভাল মাইলেজৰ কাৰণে ভাল বহুতেই ধুনীয়া টায়াৰ একদম নতুন হৈ আছে টায়াৰ কেইটা নতুন হৈ আছে A1 কণ্ডিশ্যন হৈ আছে একো ধৰণৰ প্ৰব্লেম নাই কোনো কাম নোলায় যদি লৈ যোৱাৰ পিছত কিবা কাম ওলাই নেকি আপুনি গাড়ী লৈ যাব আমাৰ ইয়াৰ পৰা নি পেলাই 3 মাহ চলাব যদি কিবা প্ৰব্লেম পায় আমি আছোঁ আমি কৰি দিম 3 মাহ আপুনি বিন্দাছ চলাওক যদি কিবা যিকোনো গাড়ী লৈ 3 মাহ চলাই দিব মানে আপুনি এক ধৰণৰ ৱাৰেণ্টি দিয়া নিচিনা 3 মাহৰ ৱাৰেণ্টি দিয়া টাইপ হৈছে আপুনি 3 মাহ চলাওক যদি কিবা প্ৰব্লেম পায় আমাৰ ওচৰত লৈ আহিব আমি কৰাই দিম এইখন দেখাওক এইখন হ'ব আপোনাৰ 2017 মডেল XN পেট্ৰল ভেৰিয়েণ্ট হয় SX মডেল হয় এইটো আপোনাৰ ষ্টাৰ্টাৰ পাৱাৰ উইণ্ডো পাৱাৰ ষ্টাৰিং ইয়াৰ বেগ আকৌ আপোনাৰ এইটো আকৌ আপোনাৰ LCD লগোৱা আছে এণ্ড্ৰইড ছিষ্টেম LCD লগোৱা আছে এণ্ড্ৰইড লগোৱা আছে অৰিজিনেল কালাৰ হৈ আছে কোনো টাচ হোৱা নাই এক্সিডেণ্টেল নহয় এক্সিডেণ্টেল গাড়ী আমাৰ ইয়াত নাৰাখোৱে এইটো গেৰাণ্টি আছে এক্সিডেণ্টেল গাড়ী যদি পায় আপুনি 1 বছৰ পিছতো ঘূৰাই লৈ আহিব আমি ৰাখি দিম যদি আপুনি গাড়ী ল'ম বুলি ভাবিছে আপুনি ভাল মানুহ লৈ আহক আপুনি টেষ্ট ড্ৰাইভ কৰক হয় তেতিয়াহে আপুনি বাইক নিশ্চয় ধৰা বন্ধা নাই আপুনি আহক পচন্দ হ'ব আপোনাৰ দাম আপোনাৰ যদি চিনাকি কোনোবা মেকানিক আছে মেকানিকো লৈ আহিব পাৰে আমাৰ ইয়াত এইটো আস্কিং প্ৰাইচ কিমান কৈছিলে এইটো আস্কিং প্ৰাইচ হ'ব আপোনাৰ 450 অন টেবল কিবা এটা নেগোচিয়েবল কৰি 4,50,000 আস্কিং প্ৰাইচ ৰখা হৈছে কিন্তু নেগোচিয়েবল হৈ যাব আপোনাৰ চেনেলৰ শ্ব' যদি আহে আপোনাৰ অন টেবল 10,000 ডিছকাউণ্ট আপুনি 10,000 টকা আমাৰ চেনেলৰ থ্ৰুৰে অন টেবল কৰি দিম নাম ক'ব লাগিব আপোনাৰ নাম ক'ব লাগিব আপোনাক ছাবস্ক্ৰাইব কৰা থাকিব লাগিব এইটো এটা ডাঙৰ কথা যদি আপুনি আমাৰ চেনেল থ্ৰু আহিছে আপুনি ছাবস্ক্ৰাইব কৰা আছে আপোনাৰ আমাৰ চেনেল তেন্তে আপুনি ইয়াত 10,000 টকা ডিছকাউণ্ট কৰি দিম আপোনাৰ যদি আপুনি এইখন কথা ভাবে 4,50,000 4,50,000 নেগোচিয়েবল হৈ যাব এইটো আপোনাৰ 1,00,000 to 80,000 মান আহি যাব 80,000 আহি যাব 80,000 টকা যদি থাকে আপোনাৰ হাতত 80,000 টকাত আপুনি এইখন ওলাই লৈ যাব পাৰে খুবেই ধুনীয়া কালাৰ একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে মানে একো ধৰণৰ কাম নাই তেল ভৰাব লাগে আৰু চলাব লাগে আৰু চলাব লাগে যদি আপুনি গাড়ী কিনিম বুলি ভাবিছে আপুনি এইখনৰ কথা একদম ভাবিব পাৰে খুবেই ধুনীয়া কণ্ডিশ্যন হৈ আছে আজি নেক্সট গাড়ী লাগিব নেক্সট আহিব আপোনাৰ ৰেনাল্ট পালছ এইখন হ'ব আপোনাৰ 2016 লাষ্টৰ মডেল হয় এইখন টপ মডেল ভেৰিয়েণ্ট হয় পেট্ৰল ভেৰিয়েণ্ট টপ মডেল চাইডৰ পাৱাৰ উইণ্ডো পাৱাৰ ষ্টাৰিং কোম্পানী ফিটেড LCD জিলিকি আছে গাড়ীখন একদম 80% টায়াৰ আছে লাইক নিউ কণ্ডিশ্যন ভিতৰৰ পিনে চাব পাৰে আপুনি গাড়ীটো এইটো আস্কিং হ'ব আপোনাৰ 340 অন টেবল কিবা এটা ডিছকাউণ্ট কৰি দিম আমি 340 আস্কিং প্ৰাইচ অন টেবল যদি নেগোচিয়েবল কৰে আপুনি আহক এটা টপ মডেল হয় এইটো দুটা এয়াৰ বেগ পাই যাব আপুনি এয়াৰবেগ আছে পাৱাৰ ষ্টিয়াৰিং চাইডা AC হিটাৰ সব ৰানিং আছে সব ওকে আছে তো এখন গাড়ী যি লাগে আপোনাৰ সব পাই যাব এইটো গাড়ী বেগ ওয়াইপাৰ বেগ গ্লাছ হিটাৰ সব পাই যাব আপুনি বেগ ওয়াইপাৰ আছে আপোনাৰ ইয়াত যদি আপুনি বিচাৰিছে এখন ভ্যালুয়েবল গাড়ী ল'ব লাগে আৰু এইখন ল'ব পাৰে আপুনি এটো আস্কিং প্ৰাইচ কিমান কথা কৈ দিব এইটো আপোনাৰ 340 অন টেবল কিবা এটা ডিছকাউণ্ট কৰি দিম আৰু নেগোচিয়েবল হৈ যাব 10,000 টকা ডিছকাউণ্ট পাব আপুনি যদি আপুনি এখন ফাইনান্স দিব লগিয়া হয় কিমান দিব লাগিব এইখন আপোনাৰ 1 লাখত ওলাই যাব এইখন 1 লাখত ওলাই যাব 1 লাখ যদি আছে আপুনি এখন ওলাই লৈ যাব আজি আমাৰ নেক্সট বেলেনো এইটো আপোনাৰ 2018 আলফা মডেল এইটো টপ মডেল হয় এখন পুশ বটন ষ্টাৰ্ট এইখনৰ যি লাগে এটা গাড়ীত যি লাগে সব আছে এইখনত যি দৰকাৰ আছে গাড়ী সব আছে আপোনাৰ এল'ৰ পৰা লৈ পেলাই সব আছে টায়াৰ চাব পাৰে আপুনি কালাৰ চাব পাৰে একদম অৰিজিনেল পেইণ্ট একদম ভিডিঅ' চাব পাৰে যদি আপুনি ভিডিঅ' চাই আহে আপুনি ইয়াত আহি পেলাই চাব পাৰে ভিডিঅ' যেনেকৈ দেখা পাইছে সেম দেখাব পাৰিব যদি আপুনি ল'ম বুলি ভাবিছে আহিব লাগিব আৰু কথা পাতিব লাগিব কথা পাতিলে আপুনি ভালেমান ডিছকাউণ্ট পাই যাব আপুনি ফেচ টু ফেচ বহক টেবুলত বহি কথা পাতক আপুনি এইটো আপোনাৰ পেট্ৰল ভেৰিয়েণ্ট হয় গাড়ীত একো ধৰণৰ কাম নাই এইটো আস্কিং প্ৰাইচ কিমান কৈছিলা এইটো আপোনাৰ আহিব 590 কিমান চলিছে এইটো 50 to 55 সামথিং কিবা এটা চলিছে 50,000 কিলোমিটাৰ চলিছে আৰু এইটো আস্কিং প্ৰাইচ কিমান কৈছিলা 590 কৈছিলা নেগোচিয়েবল হৈ যাব ফাইনান্স কিমান দিব লাগিব এইটো ফাইনান্স আপোনাৰ 120 ওলাই যাব 1,30,000 টকাত আপুনি এখন বেলেনো আলফা মডেল একদম ধুনীয়া এখন গাড়ীত যি প্ৰয়োজন আছে সব পাই যাব চাব পাৰে লুকটো বহুত ধুনীয়া লুক আজি আমাৰ নেক্সট গাড়ী লাগব নেক্সট গাড়ী হ'ব আপোনাৰ
এইখনটো বাৰু বিকা হৈ গ'ল এইখন বিকা হৈ গ'ল এইখন কাষ্টমাৰ আহি বহি আছে আমাৰ ইয়াতে কাষ্টমাৰ আহি বহি আছে বিক্ৰী হৈ গ'ল এতিয়া ডেলিভাৰী হ'ব এইখন মানে ভিডিঅ' চাই আছে আপুনি এতিয়াই কণ্টেক্ট কৰিব এতিয়া কণ্টেক্ট কৰিব লাগিব মানে আমাৰ ইয়াত ষ্টক নাথাকে ইমান মানে গুচি যায় নেক্সট হ'ব আপোনাৰ এইটো টিয়াগো এইটো 2021 মডেল হয় এইটো নিউ লুক যোনটো সেইটো হ'ব আপোনাৰ XT মডেল 4 পাৱাৰ উইণ্ডো পাৱাৰ ষ্টাৰিং কোম্পানী ফিটেড মিউজিক চিষ্টেম 2 ইয়াৰ বেগ হৈ যাব আপোনাৰ এইটো আস্কিং আহিব আপোনাৰ 480 অন টেবুল বহিলে কিবা এটা ডিছকাউণ্ট কৰি দিম আমি ইয়াৰ পৰা নেগোচিয়েবল হৈ যাব যদি আপুনি শুনিছে বেছি হৈছে আপুনি আহক কথা পাতক আমাৰ লগত মিলি যাব আপোনাৰ ইয়াত মিলিতে দামে বনি যায় আপুনি এখন গাড়ী ওলাই লৈ যাব পাৰে ফাইনেন্স কৰি কিমান দিব লাগিব ফাইনেন্স কৰিব গ'লে আপোনাৰ এইটো আপোনাৰ 1 লাখত ওলাই যাব এইখন 1 লাখত ওলাই যাব আমাৰ ইয়াত যিবিলাক গাড়ী আছে মেক্সিমাম 1 লাখত ওলাই যাব 1 লাখৰ তলতো ওলাই দিব পাৰিম যিমান গাড়ী দেখা পাইছে মেক্সিমাম গাড়ী 1 লাখৰ ভিতৰত ওলাই যাব 1 লাখৰ ভিতৰত ওলাই যাব মেক্সিমাম গাড়ী এখন গাড়ী আপুনি 1 লাখত ওলাই লৈ যাব পাৰে 1 লাখত ওলাই লৈ যাব নেক্সট আপোনাৰ হ'ব এইটো আৰ্টিকা VXI মডেল হয় পেট্ৰল ভেৰিয়েণ্ট এইটো 2021 মডেল হয় 2021 মডেল হ'ব এইটো আস্কিং আহি যাব আপোনাৰ 8,90,000 8,90,000 আস্কিং প্ৰাইচ থকা হৈছে নেগোচিয়েবল হ'ব নেগোচিয়েবল হৈ যাব দেখাই দিওঁ এইটো ফাইনেন্স কৰিবলগীয়া হ'লে এইটো আপোনাৰ 2 লাখ মান ডাউন পেমেণ্ট দিব লাগিব 2 লাখ টকা মান দিলেই আৰ্টিকা ওলাব পাৰে আৰ্টিকা ওলাই লৈ যাব আৰ্টিকা যদি আপোনাৰ লাগে 2 লাখ টকা লৈ আহক ফাইনেন্স কৰি আপুনি উলিয়াই লৈ যাব পাৰে খুবেই একদম নতুন কণ্ডিশ্যন নিচিনা হৈ আছে 21 মডেল হয় এইটো নিয়া আৰু নতুন গাড়ী নিয়া একে কথা হ'ব 21 মডেল একদম অৰিজিনেল পেইণ্ট হৈ আছে টাচ নাই ৰিপেইণ্ট নাই ধৰণৰ স্ক্ৰেচ দেখিবলৈ নাপায় আপুনি গাড়ীখনত একদম সফলে ওকে আছে এবং টায়াৰ ওকে আছে ন টায়াৰ ওকে আছে 80% টায়াৰ 80% আপ আছে টায়াৰো একদম ওকে আছে যদি আপুনি আৰ্টিকা ল'ম বুলি ভাবিছে ফেমিলি ডাঙৰ আছে আছে কমাৰ্চিয়েলত ইউজ কৰিম ভাবিছে আপুনি পাৰে নেক্সট আপোনাৰ আহিব এইটো ইটিঅছ 2015 মডেল হয় ডিজেল ভেৰিয়েণ্ট এইখন গাড়ীৰ আপোনাৰ মাইলেজ পাব 25 প্লাছ 25 প্লাছ থাকিব মাইলেজ এইখন গাড়ী মাইলেজৰ কাৰণে ৰজা এইখন আস্কিং আহিব আপোনাৰ 3,80,000 নেগোচিয়েবল হৈ যাব 4 পাৱাৰ উইণ্ডো পাৱাৰ ষ্টাৰিং চব পাই যাব আপুনি এইটোত 4 পাৱাৰ উইণ্ডো পাৱাৰ ষ্টাৰিং এয়াৰ বেগ চব পাই যাব আপুনি এইখনত ডিজেল ভেৰিয়েণ্ট হয় এইটো যদি হেৰি কৰিবলগীয়া হয় ফাইনেন্স কৰিবলগীয়া হ'লে এইটো আপোনাৰ 130 মান দিব লাগিব 130 দিব লাগিব 1,30,000 টকা লৈ যাব পাৰে যদি আপুনি গাড়ী এখন ল'ম বুলি ভাবিছে যদি ভেলুৱেবল গাড়ী লাগে আপুনি আহিব লাগিব এনি মটৰছলৈ আপুনি আহি পেলাই এনে ধৰণৰ গাড়ীসমূহ ইয়াত চাব পাৰে পছন্দ হৈ আপুনি লৈ যাব পাৰে নেক্সট হ'ব আপোনাৰ এক্সেন এইখন হ'ব আপোনাৰ 2018 মডেল এইখন ডিজেল ভেৰিয়েণ্ট হয় SX মডেল হয় 4টা পাৱাৰ উইণ্ডো পাৱাৰ ষ্টাৰিং এয়াৰ বেগ চব পাই যাব এইটোতো এইটোৰো মাইলেজ প্ৰায় আপোনাৰ 24-25 এনেকুৱা দেখাই দিব 25 মান মাইলেজ থাকে এখন গাড়ী 25 মাইলেজ মানে বহুত বেছি যদি আপুনি ডিজেলৰ ভেৰিয়েণ্ট লৈছে আপুনি মাইলেজ ভাল পাব আস্কিং প্ৰাইচ কিমান কৈছিলে এইটো আস্কিং প্ৰাইচ হৈ যাব আপোনাৰ 480 অন টেবুল কিবা এটা ডিসকাউন্ট কৰি দিম এইটো নিউ লুকছৰ এক্সেন্ট হয় আপোনাৰ নিউ লুকছৰ এক্সেন্ট হয় অন টেবুল ভয়াবৰি ভালেমান টকা ডিসকাউন্ট কৰি দিম আপুনি ল'ম বুলি ভাবিছে আপুনি আহিব লাগিব কথা পাতক ফাইনান্স কিমান দিব লাগিব এখন ফাইনান্স 1 লাখত ওলাই যাব 1 লাখত ওলাই যাব ন 1 লাখত দিলে আপুনি মেক্সিমাম গাড়ী পাই যাব আমাৰ ইয়াত 1 লাখত নেক্সট আপোনাৰ আহিব ডাটসন গো প্লাস এইটো গাড়ী আপোনাৰ 7 সিটাৰ হয় 2019 মডেল এইটো টপ মডেল ভেৰিয়েণ্ট হয় আপোনাৰ 4টা পাৱাৰ উইণ্ডো পাৱাৰ ষ্টাৰিং আৰু আপোনাৰ LCD লগো আছে বেক কেমেৰা চব পাই যাব আপুনি এইটো 7 সিটাৰ গাড়ী হয় আপোনাৰ 7জন বহিব পাৰে এইটো গাড়ীত মানে 7জন বহিব পাৰিব যদি ইয়াত ফাইনান্স কৰিবলগীয়া হয় কিমান দিব লাগিব এইটো আপোনাৰ এইটো মেক্সিমাম 1 লাখত ওলাই যাব 1 লাখতো ওলাই যাব পাৰে যদি এটো কেশ টকা দিব লাগে তে কিমান কৈছে আস্কিং প্ৰাইচ এটো আপোনাৰ 3,90,000 নেগোচিয়েবল হৈ যাব যদি আপুনি ল'ম বুলি ভাবিছে আপুনি আহিব লাগিব এনি মোটৰছত আহি পেলাই আমাৰ লগত কথা পাতিব লাগিব কথা পাতিলে ভালেমান ডিসকাউন্ট হৈ যাব এক বহুতেই কম দামৰ গাড়ী আছে বহুতেই ভাল গাড়ী ৰখা হৈছে ঢেৰ গাড়ী আছে আমাৰ ইয়াত আপুনি কম দামৰ ভেলুৱেবল গাড়ী লাগে আপুনি এখন ডিলাৰছত আহিলে আপুনি গাড়ী এখন পছন্দ হ'বই আপোনাৰ নেক্সট হ'ব আপোনাৰ ইয়ন 2015 মডেল হয় এখন তো মেগনা মডেল হয় দুটা পাৱাৰ উইণ্ডো পাৱাৰ ষ্টাৰিং পাই যাব আপুনি এইটো প্ৰাইস হ'ব আপোনাৰ 2,20,000 2,20,000 টকাত পাই যাব 2,20,000 টকা আৰু নেগোচিয়েবল হ'বই যদি আপুনি এইখনৰ কথা ভাবে আপুনি নেগোচিয়েবলত লৈ যাব পাৰিব 2 লাখ টকা একদম কাছাকাছি আপোনাৰ ৰিফাইনেন্স হৈ যাব এখন ৰিফাইনেন্স হৈ যাব এইখন আপোনাৰ 70 to 80,000 দিলে ওলাই যাব 70 to 80,000 দিলে ওলাই যাব গাড়ীখন 70 to 80,000 যদি আপোনাৰ হাতত আছে আপুনি গাড়ী এখন ল'ম বুলি ভাবিছে আৰামত লৈ ল'ব পাৰিব বহুত ধুনীয়া একদম জেনুইন কালাৰ যেনেকা লোৱা হৈছে তেনেকুৱা বেচা হৈ আছে ধুনীয়া একদম চাব পাৰে আপুনি যদি পছন্দ এনেকা ভিডিঅ' চাই পেলাই
ট্ৰাষ্ট হোৱা নাই আপুনি আহক আহি পেলাই ফ্ৰণ্টৰ পৰা চাই যাওক যদি চাই আপুনি নিশ্চয় এইটো পচন্দ হ'বই আজি নেক্সট হ'ব আপোনাৰ ৱেগনাৰ এইটো 2012 মডেল হয় 2012 VXI মডেল হয় 4টা পাৱাৰ উইণ্ডো পাৱাৰ ষ্টাৰিং আপোনাৰ যি লাগে মানে চব পাই যাব আৰু এইটোতো মানে এইটো আস্কিং হ'ব আপোনাৰ 2,70,000 এইটো মানে এটা কথা কি হ'ল এইটো ফাইনেন্স নহ'ব ফাইনেন্স নহ'ব কেছত ল'ব লাগিব 2012 মডেল হয় যিহেতু এইটো ফাইনেন্স নহ'ব মানে কেছত ল'ব লাগিব আপোনাৰ মানে এইটো আস্কিং প্ৰাইচ কিমান কৈছিল আকৌ কৈ দিব এইটো 270 কিন্তু নেগোচিয়েবল হ'ব গাড়ীৰ 1 টকাৰ কাম নাই একদম A1 কণ্ডিশ্যন হৈ আছে 2012 গাড়ী হ'ব পাৰে কিন্তু কণ্ডিশ্যন পুৰা বঢ়িয়া হৈ আছে মানে আপুনি চাব পাৰে একদম কালাৰ জেনুইন কালাৰ হৈ আছে এই কোম্পানীৰ লগোৱা হেৰিটো এতিয়ালৈকে উঠা নাই ষ্টিকাৰটো আপুনি চাব পাৰে কোম্পানীয়ে লগোৱা ষ্টিকাৰে কোম্পানীৰ পৰা অহা ষ্টিকাৰটো এতিয়ালৈকে উঠোৱা নাই খুবেই ধুনীয়া কালাৰ হৈ আছে ইয়াত যিমান গাড়ী দেখা পাইছো চব জেনুইন কালাৰ হয় একদম ৰিপেইণ্ট হোৱা নাই যদি আপুনি আহে আপুনি নিজে আহক যদি পছন্দ হৈছে আপুনি মেকানিক লৈ আহক জানা মানুহ লৈ আহক পছন্দ হয় আপুনি লৈ যাব নেক্সট আপোনাৰ আহিব 2006ৰ এল্টো LXI 2006ৰ এল্টো LXI মডেল হয় এইটো আপোনাৰ 80,000 দিলে আপোনাক দি দিব পাৰিম অনলি 80,000 80,000 টকা আপুনি 80,000 দিয়ক গাড়ী লৈ যাওক একদম A1 কণ্ডিশ্যন হৈ আছে একো ধৰণৰ কাম নাই যি আছে চব আমি হেৰি কৰি দিম মানে সকলো কৰি দিয়া হ'ব এতিয়া একো কাম নাই যদি কিবা কাম বিচাৰি ওলাই কাষ্টমাৰো সেইটো আমি কৰাই দিম আপুনি চাব পাৰে A1 কণ্ডিশ্যন আপুনি তেল ভৰাব লাগে আৰু চলাব লাগে 80,000 টকাত গাড়ী পাই যাব আপুনি বহুতে বিচাৰে যে 1 লাখ টকাৰ তলত গাড়ী এখন ল'ম আমাৰ এইটোৱে হেৰি যে মানুহ এজনে বিচাৰে গাড়ী এখন ল'বলৈ আমি যে তেখেতক দি পেলাই তেখেতৰ মনটো শান্তি কৰিব পাৰোঁ সেইটোৱে আমাৰ মানে ইচ্ছা আৰু ডাঙৰ এটা কথা কৈছে বহুতৰ গাড়ী লাগে বহুতে বহুত দাম দি গাড়ী কিনিব নোৱাৰে ছেকেণ্ড ভাবে বহুতে ছেকেণ্ড হেণ্ডত ভাবে 1 লাখ টকাৰ তলত গাড়ী পোৱা যাব নেকি আপুনি এইখনৰ কথা ভাবক 80,000 দিলে নেগোচিয়েবল ইয়াতো নেগোচিয়েবল কিবা এটা কৰাই দিম ইমান বেছি মানে কৰিব নোৱাৰো পাৰে তথাপিও কাষ্টমাৰে যদি এক্সপেক্ট কৰে মই কিবা এটা কমাই দিম আৰু মানে ল'ম বুলি ভাবিছে আপুনি আহক বহক কথা পাতক যদি আপুনি এইটো দামে যদি মিলি যায় আপুনি লওক 80,000 আছে তাত অলপ চলপ কিবা এটা নেগোচিয়েবল কৰি দিম ধুনীয়া গাড়ী মই আকবাৰ দেখাই দি আছো একদম টায়াৰো ঠিক হৈ আছে টায়াৰো চেঞ্জ কৰিব লাগে নহয় একদম A1 কণ্ডিশ্যন ভিতৰত লক আছে বাৰু দেখাব নোৱাৰো কিন্তু ভিতৰৰ কণ্ডিশ্যন মই দেখা পাইছো বহুত ধুনীয়া হৈ আছে আপুনি জেনুইন গাড়ী একদম টাচ ৰিপেইণ্ট হোৱা নাই কাষ্টমাৰ আহিলে চালে পছন্দ হ'ব গাড়ী মানে একদম গাড়ী পছন্দ হোৱা গাড়ী হয় দেই আপুনি চাওক ধুনীয়াকৈ দেখুৱাই দিয়া হৈছে গাড়ীখন আপুনি 80,000 গাড়ী পাই আছে 80,000 টকাত গাড়ী পাই আছে ইমান ভাল গাড়ী 80,000 টকাত খুবেই কম পোৱা যায় তো আজি ইয়াত যিমান ষ্টকত গাড়ী আছিলে দেখুওৱা হৈছে খুবেই কম দামৰ গাড়ী যিবিলাক গাড়ী দেখুওৱা হৈছে খুবেই জেনুইন গাড়ী দেখুওৱা হৈছে জেনুইন প্ৰাইচ আজি আমি এনি মটৰ্ছত বহুতেই ভাল গাড়ী পাইছোঁ দেই আজি যিমান গাড়ী দেখুৱাইছোঁ একদম জেনুইন প্ৰাইচ হয় যদি আপুনি 80,000 টকাও লৈ আহে আপুনি এখন গাড়ী ইয়াৰ পৰা লৈ যাব পাৰে গতিকে এনেধৰণৰ ভিডিঅ' মোৰ লাগিলে যদি আপুনি এইখন ডিলাৰৰ পৰা আমাৰ চেনেলৰ থ্ৰুৰে আহে যদি আমাৰ চেনেলটোৰ থ্ৰুৰে আহিছে বুলি কয় আপুনি ইয়াত 10,000 টকা পৰ্যন্ত ইয়াত ডিছকাউণ্ট পাই যাব বুলি কৈ দিয়া হৈছে গতিকে আপুনি আমাৰ চেনেলৰ নাম ক'বলৈ একেবাৰে নাপাহৰিব আৰু এই ধৰণৰ ভিডিঅ' লাগিলে আপুনি কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজিলৈ ইমানেই নমস্কাৰ